মাতাৰ মেইন কাৰণটো হ'ল আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা আমাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা ইনষ্ট্ৰাকশ্যনছ আহিছে। সেই ইনষ্ট্ৰাকশ্যনছ মতে আমি মেৰী মাটি মেৰী দেশ মেৰা দেশ বুলি এখন প্ৰগ্ৰাম আছে, সেই প্ৰগ্ৰামটো আমি হাতত লৈছোঁ। সেই প্ৰগ্ৰামৰ আণ্ডাৰত বহুতখিনি সৰু সৰু কম্পনেণ্টছ আছে। সেইখিনি কম্পনেণ্টছো আপোনালোকক মই বুজাবলৈ মাতিছিলোঁ যাতে আপোনালোকে বহুত ধুনীয়াকৈ প্ৰচাৰ কৰি দিয়ে। কাৰণ সেই প্ৰগ্ৰামটো যিটো আছে এইটো আমাক ছ'চিয়েল মুভমেণ্ট হিচাপে আমাক ল'ব লাগিব বা সামাজিক আন্দোলন নিচিনা আমাক ল'ব লাগিব। কাৰণ সেই প্ৰগ্ৰামত আমাৰ প্ৰত্যেক গাঁৱৰ মানে প্ৰত্যেক VCDC প্ৰত্যেক ব্লকৰ পৰা আমাক পাৰ্টিচিপেশ্যন আমি বিচাৰোঁ। আৰু যেতিয়ালৈকে আপোনালোকে সহায় সহযোগিতা নকৰে আমি এইটো মানে ছাকচেছ কৰিব নোৱাৰিম। আৰু সেই প্ৰগ্ৰামৰ আণ্ডাৰত যি প্ৰগ্ৰামছ আছে সেইখিনি মই সৰুকৈ কৈ দিম যাতে সেইটো মানে প্ৰচাৰটো ধুনীয়াকৈ হৈ যায়। এখন হৈ গ'ল আমাৰ শিল্পলাখম। শিল্পলাখমৰ ফাৰ্ষ্ট কম্পনেণ্টটো শিল্পলাখমত আমাক 5x3 এখন ধুনীয়াকৈ মানে গ্ৰেনাইট ষ্ট'নৰ পৰা বনাই গল্ডেন লেটাৰ্ছত আমাৰ যিমানখিনি ফ্ৰীডম ফাইটাৰ্ছ আমাৰ এতিয়ালৈকে মানে শ্বহীদ আমাৰ যিমান ফ্ৰীডম ফাইটাৰ্ছ আছে বা আমাৰ যিমানখিনি বীৰ্ছ আছে তেখেতসকলৰ নাম আমাক ধুনীয়াকৈ সেইটো শিল্পলাখমক ধুনীয়াকৈ মানে পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ আমাক বনাই দিব লাগিব। তাৰপিছত হৈ গ'ল আমাৰ পঞ্চপান প্লেজ আৰু চেল্ফি। সেই পঞ্চপান প্লেজটো বহুত ধুনীয়াকৈ আমাৰ ইংলিছ হিন্দী অসমীয়া বড়ো বেংগলী চব যিমানখিনি আমাৰ এইট স্কেডিউলৰ যিমানখিনি কনষ্টিটিউশ্যন অফ ইণ্ডিয়াত লেংগুৱেজ আছে সেইখিনি লেংগুৱেজতো আমাক দিয়া হৈছে। সেইখিনি লেংগুৱেজত আমাক প্লেজটো ল'ব লাগিব আৰু সেই প্লেজটো লৈ আমাক চেল্ফি তুলি আমাৰ এখন ইউৱা পৰ্টেল বুলি এখন পৰ্টেল দিয়া হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা, সেই পৰ্টেলত আমাক আপলোড কৰিব লাগিব। থাৰ্ড হৈ গ'ল আমাৰ বসুধা বন্দন। বসুধা বন্দন মানে আমাৰ যিমানখিনি এৰিয়াছত আমি শিল্পলাখমটো লগাম, শিল্পলাখমটো আমাক অমৃতসৰৰ আমি ধৰিব পাৰোঁ, প্ৰমিনেণ্ট প্লেচেছত আমি ধৰিব পাৰোঁ, স্কুলছত আমি ধৰিব পাৰোঁ। তো যিমানখিনি আমাৰ আমি যাৰ শিল্পলাখম ধৰিছোঁ তাত আমাক মানে 75 ট্ৰিজ অফ ইণ্ডিজিনাছ ভেৰাইটি আমাৰ থলুৱা ভেৰাইটিৰ যিমানখিনি গছ আছে গছ গছনি আমাক তাত ৰুব লাগিব আৰু আমাক অমৃত বাটিকা বুলি এইটো বস্তুটো আমাক বনাব লাগিব। তাৰপিছত হৈ গ'ল আমাৰ বীৰকা বন্দন। বীৰকা বন্দন আছে আমাৰ যিমানখিনি ৰিটায়াৰ্ড পাৰ্চনেল আছে CAPFৰ হওক মানে ডিফেন্স পাৰ্চনেলৰ হওক বা পুলিচৰ হওক সেইখিনিসকলক আমাক মানে শিল্পলাখমত এখন প্ৰগ্ৰাম পাতি তেখেতসকলক মাতি তেখেতসকলক সম্বোধনা জনাব লাগিব, গামোচা আৰণাই আৰু শৰাই দিব লাগিব। তাৰপিছত হৈ গ'ল আমাৰ ফ্লেগ হোইষ্টিং আৰু ৰাষ্ট্ৰগান। ফ্লেগ হোইষ্টিং আৰু ৰাষ্ট্ৰগান এইবাৰ 15 আগষ্টত প্ৰত্যেক শিল্পলাখমত মানে ফ্লেগ হোইষ্টিং আৰু ৰাষ্ট্ৰগান আমাক পাতিব লাগিব সেইটো প্ৰগ্ৰামটো। যিহেতু আগত অকল ডিষ্ট্ৰিক্ট লেভেলত মানে কৰিছিলোঁ বা আমাৰ স্কুলছত কৰিছিলোঁ বা আমাৰ ডিষ্ট্ৰিক্ট অফিচেছত আমি কৰিছিলোঁ। তাৰপিছত হৈ গ'ল চবতকৈ ইম্পৰ্টেণ্ট এখন গুৰুত্বপূৰ্ণ প্ৰগ্ৰাম আছে মাটি যাত্ৰা। মাটি যাত্ৰাত কি হ'ব 23 আগষ্টত প্ৰত্যেক গাঁৱৰ পৰা মানে মাটি আনি VCDCত লৈ আনিব। তাৰপিছত 24 আগষ্টত VCDCৰ পৰা সেইটো ব্লকত যাব। তাৰপিছত 25 আগষ্টত সেই ব্লকৰ পৰা যিটো মাটি আনিছে মানে এক মুঠি মাটি যিটো মানে 1 kg মাটি আমাৰ যিটো আনিছে সেই মাটিটো আমাৰ ষ্টেট লেভেলত যাব আৰু আমাক দুটা কলশত লৈ যাব লাগিব। এখন হ'ব আমাৰ অসমৰ কাৰণে আৰু এখন হ'ব দিল্লীত লৈ যাবলৈ কাৰণে। আৰু 26ত বহুত ডাঙৰকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুত ডাঙৰকৈ এখন প্ৰগ্ৰাম পাতিব। এইটো প্ৰগ্ৰামত আমাৰ যিটো আমি দুটা আমাৰ কলশ আমি আমাৰ ডিষ্ট্ৰিক্টৰ পৰা যিটো প্ৰত্যেক ব্লকৰ পৰা লৈ যাব সেইটো তাত এখন মানে কলশটো আমি তাত ডেডিকেট কৰি দিম। আৰু 27, 28 ইয়াৰ পৰা আমাৰ ৰেপ্ৰেজেণ্টেটিভছ প্ৰত্যেক ব্লকৰ পৰা এখন কলশ মাটিৰ কলশ লৈ তাত দিল্লী যাব। আৰু 29 আৰু 30ত ডাঙৰকৈ প্ৰগ্ৰাম পতা হ'ব যাত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয় তাত আমাৰ যিমানখিনি আমাৰ ৰেপ্ৰেজেণ্টেটিভছ আছে ব্লকৰ ৰেপ্ৰেজেণ্টেটিভছ যিসকলে কলশ লৈ তাত যাব তাৰ তেখেতৰ লগত ধুনীয়াকৈ আকৌ ছেইম প্ৰগ্ৰামটো আমাৰ পঞ্চপ্ৰাণ প্লেজটো লৈ আমাৰ বসুধা বন্দন প্ৰগ্ৰামটো লৈ আৰু আমাৰ বীৰকা বন্দন প্ৰগ্ৰামটো তাত নেশ্যনেল লেভেলত মানে কেন্দ্ৰীয় লেভেলত পতা যাব। চ' সেইখিনি প্ৰগ্ৰামছ আপোনালোকক ক'বলৈ মই আপোনালোকক মাতিছিলোঁ যাতে সেইখিনি প্ৰগ্ৰামছৰ প্ৰচাৰ মানে বহুত ধুনীয়াকৈ হয়। কাৰণ সেই প্ৰগ্ৰামত মানে আমাৰ পাব্লিক পাৰ্টিচিপেশ্যনটো আমি বহুত বিচাৰোঁ। পাব্লিক পাৰ্টিচিপেশ্যন আমাৰ স্কুল লেভেলত আমি বিচাৰোঁ, আমাৰ যিমান আমাৰ VCDC লেভেল আছে গাঁও লেভেল আছে গাঁৱে এইটো চেলিব্ৰেট আমাক কৰিব লাগিব পাতিব লাগিব। আৰু যোৱা বছৰ যেনেকৈ আমি হৰ ঘৰ তিৰংগা কৰিছিলোঁ এইবছৰো আমাক হৰ ঘৰ তিৰংগা প্ৰগ্ৰামটো কৰিব লাগিব। প্ৰত্যেক মানে গাঁৱৰ ঘৰে আমাক মানে তিৰংগাটো উত্থাপন কৰিব লাগিব। আৰু আমাৰ মানে এতিয়া আমি প্ৰিপেৰেশ্যনছো কৰি আছোঁ, আমি অলৰেডি ৰেকুইজিশ্যনো দিছোঁ আৰু যিমান ফ্লেগছ আহিব সেইমতে আমি যোৱাবাৰ যেনেকৈ আমি FP শ্বপত আমি চেল কৰিবলৈ দিছিলোঁ এনেধৰণে আমি FP শ্বপত চেল কৰিবলৈ দিম। চ' মই অনুৰোধ জনাইছোঁ আমাৰ পাব্লিকসকলকো যাতে মানে তেখেতে আহি আমাৰ ফ্লেগছখিনি যোৱা বছৰ যেনেকৈ ইমান ছাকচেছফুলি আমি কৰিছিলোঁ এনেধৰণে আমি তেখেতেও মানে এবাৰ ফ্লেগছ ধুনীয়াকৈ FP শ্বপৰ পৰা কিনি ঘৰে মানে এইটো ফ্লেগটো হোইষ্ট কৰিব লাগিব। সেইটোৱে আছিলে ইমান।
পাব্লিকৰ ছাপোৰ্টটো আমি এতিয়া অলৰেডি আমাৰ ব্লক আমি 2বাৰ ইয়াত ডিষ্ট্ৰিক্ট লেভেল মিটিং পাতিলোঁ, আমি ব্লক সকলোকো মাতিলোঁ। আমাৰ মেইন পইণ্ট অফ আপোনালোকে গম পাই বোলা যিটো কাম আমাক যেনেকৈ শিল্পলখম বা পঞ্চপ্ৰাণ প্লেজ বা বসুধা বন্দন, সেইটো আমাৰ DRDA ডিপাৰ্টমেণ্টক আমাৰ পঞ্চায়তী ৰাজ ডিপাৰ্টমেণ্টক ধৰি দিয়া হৈছে। আৰু সেইমতে আমি আশা ৰাখিছোঁ যে আমাৰ BDOসকলক যি ইনষ্ট্ৰাকশ্যনছ দিয়া হৈছে, আমাৰ BCDC চেয়াৰমেনসকলক যি ইনষ্ট্ৰাকশ্যনছ দিয়া গৈছে আমাৰ BDOছৰ ফালৰ পৰা, সেইটো তেখেতে ছাকচেছফুলি আমাক মানে ইমপ্লিমেণ্টেশ্যন কৰাই দিব। আৰু আমাৰ পাব্লিকৰ পৰা সেইটোৱে আশা আছে যে তেখেতে সকলোৱে আহি পাৰ্টিচিপেট কৰিব লাগে। তেখেতে যদি পাৰ্টিচিপেট নকৰে তেন্তে আমি এইটো প্ৰগ্ৰামটো ছাকচেছ কৰিব নোৱাৰিম। প্ৰত্যেক গাঁৱৰ পৰা এখন দুখন ৰেপ্ৰেজেণ্টেটিভ মানে নিজৰ গাঁৱৰ পৰা ৰেপ্ৰেজেণ্টেটিভ লৈ এনেকুৱা মাটিটো মানে আৰ্ডান পট যিটো আছে মাটিৰ কলচত এনেকুৱা লৈ আনিব। সেই মাটিটো 1 kg বা মানে হোৱাট এভাৰ দ্য কেপাচিটি অফ দ্য পট এনেকুৱা কৰি আনিব। সেই গাঁৱৰ যিকোনো মানে প্ৰচেছন দি BCDC লেভেলত তেখেতে ডিচাইড কৰি ল'ব যে এই গাঁৱৰ পৰা আমাৰতো এখন BCDC আছে, 5টা গাঁও আছে, এই গাঁৱৰ পৰা সেই দুজনে এনেকুৱা কৰি ৰেছপঞ্চিবিলিটি দিব। সেইটো প্ৰচেছন দি তেখেতে আনিব। মানে প্ৰচেছনত চব গাঁৱৰ মানুহ যাব আৰু তো তাত আৰু BCDC লেভেলত তাত আনিব। তাৰপিছত চবৰ পটৰ পৰা মানে লৈ এইটো মানে তাত মিক্সিং কৰিব। তাৰ মিক্সিং কৰাৰ পিছত তাৰ পৰা আকৌ 1 kg মানে মাটি ওলাই আকৌ মানে এইটো ব্লকত যাব। চব মানে মাটিটো মিক্স কৰা হ'ব। মিক্স কৰাৰ পিছতহে 1 kg মান মাটিটো ওলাই আকৌ মানে ব্লকত দিব। আৰু তাৰ পৰা আকৌ ব্লকৰ মানে আমাৰ BCDC লেভেলত দিয়া যাব। তো BCDC লেভেলতো এনেকুৱা ছেইম প্ৰচেছ। BCDCৰ পৰা মাটি আনা যাব এখন ব্লকত যেনিবা মানে 12টা BCDC আছে যদি আমি এনেকৈ উদাহৰণ হিচাপে ধৰোঁ, তেন্তে 12টা BCDCৰ পৰা এনেকৈ আহি মানে 1 kg মাটি যি মানে কেপাচিটি আছে তাৰপিছত এইটো মিক্স কৰা হ'ব। মিক্স কৰাৰ পিছতহে মানে তাৰ পৰা 1 kg মাটি আকৌ ওলাই এই ব্লকত যাব। এনেকুৱা মানে বীৰকা বন্দনত আমাৰ মানে এইটো আছে, আপুনি চাইছে হ'বলা যে বীৰকা বন্দনটোক আমাক 5/3 এনেকুৱা শিল্পলখম বনাব লাগিব। চ' প্ৰত্যেক BCDCৰ পৰা যি বীৰ আছে তেখেতৰ নামহে তাত বীৰত যাব। এইটো যে বীৰৰ নাম যিটো স্পেচ আছে আপুনি দেখা পাইছে হ'বলা, তাত বীৰৰ নামটো তাত শিল্পলখমত যাব। যেনিবা আমাৰ ফৰ এক্সাম্পল এখন জালা ব্লকত বা জালাৰ এখন BCDC, তো জালাৰ BCDCৰ পৰা যিটো বীৰ আছে বা শ্বহীদ আছে, GP BDOছকো কোৱা হৈছে, চাৰ্কল অফিচাৰ্ছকো ইনষ্ট্ৰাকশ্যনছ দিয়া হৈছে যে গাঁও বুঢ়াজৰ পৰা সুধি ল'ব, গাঁও প্ৰধানৰ পৰা সুধি ল'ব। আৰু আমিতো অলৰেডি আমাৰ পুলিচৰ পৰা আমাৰ ডিফেন্স ফ'ৰ্চেছ যিমান আমাৰ আৰ্মি, SSB আৰু আমাৰ পেৰামিলিটাৰী ফ'ৰ্চেছ SSB, CRPF সকলোকে আমি লিখি তেখেতৰ পৰা লিষ্ট আমি লৈ আনিছোঁ। আৰু সেই লিষ্টটো আমি BDOছসকলক দি দিছোঁ ছেগ্ৰেগেশ্যন কৰিবলৈ, যে নিজৰ ব্লকৰ পৰা উঠাই লোৱা আৰু নিজৰ ব্লকৰ কোনটো BCDCত একজেক্টলি যাব বীৰৰ নামটো সেইটো আপোনালোকে ফাইনেলাইজ কৰি লোৱা বুলি। চ' সেইখিনি নামছে মানে আমাৰ শিল্পলখমত যাব। আৰু বীৰকা বন্দনত বীৰসকল যিমানখিনি আমাৰ বীৰকা বন্দনত অকল আমাৰ যিমানখিনি মাৰ্টাৰ হৈছে তেখেতেতো আহিব নোৱাৰে, কিন্তু আমাৰ যিমান মাৰ্টাৰ হৈছে তেখেতসকলৰ এক্সটেণ্ডেড ফেমিলি NOK যিটো কয় নেক্সট অফ কিন, বা আমাৰ যিমানখিনি ৰিটায়াৰ্ড পাৰ্চনেল আছে, ৰিটায়াৰ্ড পুলিচ পাৰ্চনেল হ'ব পাৰে, আমাৰ পেৰামিলিটাৰী ফ'ৰ্চেছ হ'ব পাৰে, আমাৰ আৰ্মি ফ'ৰ্চেছ হ'ব পাৰে, তেখেতসকলক আমি মাতি আনি মানে শিল্পলখমৰ ওচৰত আমি এইটো প্ৰগ্ৰাম পাতি তেখেতসকলক মানে আনুষ্ঠানিকভাৱে সম্বোধনা